নমস্কাৰ বন্ধুসকল, ভাৰতত সঁচাকৈ টিকটক নামৰ এই এপ্লিকেশ্যনটো ডিলিট হৈ যাব নেকি, অৰ্থাৎ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে নেকি? আৰু টিকটকৰ কেইটামান নিগেটিভ পইণ্ট মোৰ ধাৰণা মতে আপোনালোকৰ লগত এই ভিডিঅ'টোত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু টিকটকটোৰ বৰ্তমান অৱস্থা কি হৈছেগৈ আৰু কিয় হ'বলৈ পালে সকলোখিনি আপোনালোকক বিতংভাৱে এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভালদৰে জানিব পাৰিব। সো টিকটকটো যেতিয়া আপলোড কৰিছিল প্ৰথমতে যেটো এপ্লিকেশ্যনটো পাব্লিছ কৰিছিল তেতিয়া টিকটকৰ বহুতখিনি ভাল আছিল, তাৰ ৰিভিউ বহুত ভাল আছিল, ডাউনলোড বহুত আছিল আৰু ৰেটিং আছিল 4.3 আৰু এতিয়া এসপ্তাহৰ ভিতৰত টিকটকৰ ৰেটিং হৈছেগৈ 1.3 আৰু বহুতখিনি ডাউনলোডৰ পৰিমাণ কমি আহিল। কিয় হ'বলৈ পালে? এই টিকটকৰ কিছুমান ব্যক্তিয়ে কন্টেন্ট বনায়, অৰ্থাৎ কিছুমান ব্যক্তিয়ে ভিডিঅ' বনাই পাব্লিছ কৰিছিল আৰু তেনেকুৱা এটা ভিডিঅ' কেৰিমিটি নামৰ এটা ৰোষ্টিং হিন্দী চেনেলে ৰোজ কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল টিকটকৰ কাজিয়া, অৰ্থাৎ টিকটক ভিএছ ইউটিউব। টিকটকাৰ আৰু ইউটিউবৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু এনেকুৱা এটা সময়তে যেটো কেৰিমিটিয়ে ভিডিঅ' বনাইছিল সেই ভিডিঅ'টোত বহুতখিনি ভিউ আহিছিল আৰু এনেকুৱা এটা ভিডিঅ' হৈছিল যে ইণ্ডিয়াৰ প্ৰথমটো ভিডিঅ' যেটো ভিডিঅ'ত অতি সোনকালে 10 মিলিয়ন লাইকস পাবলৈ সক্ষম হৈছিল আৰু সেই ভিডিঅ'টো টিকটকাৰ সকলে বহুতখিনি টিকটকাৰে ৰিপৰ্ট মাৰি ইউটিউবৰ পৰা ডিলিট কৰি দিছিল আৰু সেই কথাটো বহুতখিনি মানুহে ভাল নাপাইছিল আৰু তাৰ লগে লগে টিকটকৰ ৰেটিং কমাই দিলে সকলোৱে নিজৰ ফোন সকলৰ পৰা টিকটকটো ডিলিট কৰি দিলে, যাৰ ফলত টিকটকৰ ডাউনলোডৰ পৰিমাণ কমি আহিল। টিকটকৰ ৰেটিং 4.3 পৰা গৈ 1.3 লৈ গতি কৰিলে। সো এইটো কাৰণে টিকটকৰ বৰ্তমান ৰেটিং কমি আহিছে আৰু এনেকুৱা যদি কমি থাকে টিকটক এপ্লিকেশ্যনটোৰ বহুতখিনি লোকচান হ'ব আৰু হয়তো অতি সোনকালেই ভাৰতৰ পৰাই নহয় টিকটক নামৰ এই এপ্লিকেশ্যনটো বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া আলোচনা কৰোঁ আহক যে এই টিকটকৰ কেইটামান নিগেটিভ পইণ্টৰ কথা। প্ৰথমটো কথা হৈছে যে টিকটকত কোনো ধৰণৰ ডিছলাইক বটন নাই। আপুনি যেতিয়া টিকটকত ভিডিঅ' এটা বনাই থাকিব, আপোনাৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে ক'বলৈ তাত ডিছলাইক বটনটো নাই। আপোনাৰ ভিডিঅ'টো ভাল হ'লেও লাইক কৰিব, বেয়া হ'লেও লাইক কৰিব। আৰু যদি ইউটিউবত চাই আপোনালোকে আপোনাৰ ভিডিঅ'টো যদি চাই কোনোবাই বেয়া পায় তেতিয়া ডিছলাইক মাৰিব আৰু আপুনি গম পাব যে মোৰ ভিডিঅ'টোত কিবা এটা ভুল হৈছে আৰু দ্বিতীয়টো ভিডিঅ'ত আপুনি সেইখিনি ভুল শুধৰাই আপলোড কৰিবলৈ চেষ্টা কৰিব। 2 নম্বৰ কাৰণটো হৈছে যে আপোনালোকে ভিডিঅ'খিনি চাওঁতে নিজেই স্ৱাইপ কৰিব নালাগে। অট'মেটিক 15 ছেকেণ্ডৰ ভিডিঅ'সমূহ আপলোড হৈ থাকিব, অৰ্থাৎ আপুনি এটা ভিডিঅ' ওপৰৰ ভিডিঅ'টো চাব আৰু সেই হোৱাৰ লগে লগে তলৰ যিটো ভিডিঅ' অট'মেটিক আহি যাব। আপুনি কোনো ধৰণৰ কষ্ট কৰিব নালাগে, অট'মেটিক চাই থাকিব আৰু এনেকৈ কৰি থাকোঁতে আপোনালোকৰ টিকটকৰ সকলোখিনি অৰ্থত আপুনি বহুতখিনি মনোযোগ আহি যায় টিকটক এপ্লিকেশ্যনটোত আৰু বাকীখিনি কাম কৰিবলৈ পাহৰি যায়। তাৰ ফলত আপোনালোকে অযথাকৈ কিছুমান সময় নষ্ট হয়। আৰু 3 নম্বৰ কাৰণটো হৈছে যে এই যিখিনি টিকটকৰ ভিডিঅ' 15 ছেকেণ্ড মানৰ ভিডিঅ' থাকে আৰু সেই 15 ছেকেণ্ড মানৰ ভিডিঅ'ৰ পৰা আপোনালোকে কোনো এটা টপিক ভালদৰে শিকিব নোৱাৰে। যদি ইউটিউবত চাই আপোনালোকে এটা 4 মিনিটৰ ভিডিঅ'ৰ জৰিয়তে ভালদৰে যিকোনো এটা তথ্য আপোনালোকে জানিব বিচাৰে বা শিকিব পাৰিব, কিন্তু টিকটকত 15 ছেকেণ্ডৰ ভিডিঅ'টোত সেই 4 মিনিটৰ যিটো তথ্য আপোনালোকে ভালদৰে কেতিয়াও শিকিব নোৱাৰে। সো এটা 15 মিনিটৰ ভিডিঅ'ত যিকোনো এটা টপিক আপোনালোকে সম্পূৰ্ণভাৱে টিকটকৰ জৰিয়তে শিকিব নোৱাৰে। আৰু টিকটকৰ যিখিনি ভিডিঅ' আপলোড কৰা হয় প্ৰায় তাৰ 80% ভিডিঅ' অযথাকৈ আপলোড কৰা হয়। সো যদি আপোনালোকে কিছুমান ভিডিঅ'ত চাই যে যিকোনো এজন ব্যক্তিয়ে মাইকী মানুহৰ মেখেলা চাদৰ পিন্ধি তাত ভিডিঅ' আপলোড কৰিব, কিবা কিবি কৰি থাকিব, এইটো কিবা ভাল কণ্টেণ্ট নেকি? আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। কণ্টেণ্ট ভিডিঅ' বনাইছে ভাল বস্তু এটা বনাওক যাতে সেই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা মানুহে জানিব পাৰে। এনেকুৱা নহয় যে আপোনালোকে ভিডিঅ' নাচিব বিচাৰে আৰু মাইকী মানুহৰ চাদৰ মেখেলা পিন্ধিব, নাচি থাকিব, জেণ্ডাৰ চেঞ্জ কৰি পেলাই নাচি থাকিব আৰু সেই ভিডিঅ'টোত মানুহে ডিছলাইক মাৰিবলৈ সুবিধা নাই। আপোনাৰ ভিডিঅ'টোত লাইক মাৰিব, ভাবিব মোৰ মাইকী মানুহৰ মেখেলা চাদৰ পিন্ধি ভিডিঅ' বনাইছোঁ, মানুহে মোক বহুত ভাল পাইছে আৰু আপোনালোকে পিছতো সেই ভিডিঅ'টোৱে আপলোড কৰি থাকিব। তেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' ক্ৰিয়েট কৰি টিকটকত আপলোড কৰি থাকিব আৰু তাৰ ফলত টিকটকৰ যিখিনি ভাল ৰিভিউ আছিলে সেই ভাল ৰিভিউখিনিও বেয়া হৈ গৈছে। আৰু এটা কথা যে টিকটকত যিখিনি ভিডিঅ' পাব্লিছ কৰিব নালাগে সেইখিনি ভিডিঅ' পাব্লিছ হৈ আছে, অৰ্থাৎ টিকটকটো এটা 10 বছৰীয়া সৰু ল'ৰা ছোৱালীও চলায়, ডাঙৰ ব্যক্তিসকলেও টিকটক চলায় আৰু এনেকুৱা কিছুমান তাত ভিডিঅ' আপলোড হৈ থাকে যিখিনি ভিডিঅ' সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল নহয়। সো এইটো এটা টিকটকৰ মেইন নিগেটিভ পইণ্ট। তেখেতসকলে যিখিনি ভিডিঅ' সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয় টিকটকে নিজৰ চাৰ্ভাৰ পৰা সেইখিনি অট'মেটিক ডিলিট কৰি দিয়াৰ এটা ফিচাৰ্ছ ৰাখিব লাগে, যেনেকৈ ইউটিউবে ৰাখিছে। সো এইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু ইতিমধ্যে টিকটকটো বহুতখিনি মানুহে ৰিপৰ্ট মৰা দেখা গৈছে। আপোনালোকে নিশ্চয় গম পাইছে টিকটকৰ ৰেটিং 4.3 পৰা 1.3 লৈ গতি কৰিছে। সো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায় আৰু আপোনালোকে টিকটকটো ভাৰতত বন্ধ হোৱাটো বিচাৰে নে নিবিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু ভাল পালে যদি লাইক এটা কৰক, শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা বিভিন্ন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব বুলি আশা থাকিল।